হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। আৰু মোৰ মিনি ব্লগটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ইউজ কাৰ, লগতে নতুন গাড়ী ক'ত পায় আৰু ক'ত আহিব লাগিব, সম্পূৰ্ণ ডিটেইলছ আপোনালোকক দি আছোঁ। তেতিয়াহ'লে দেৰি নকৰোঁ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে আহিব লাগিব 6 মাইল পল্লৱী মটৰ্ছ প্ৰাইভেট লিমিটেড, টু ভেলু। আৰু ইয়াতে আপোনালোকে ধুনীয়া ধুনীয়া আপোনালোকৰ মন পচন্দৰ ইউজ কাৰ ল'ব পাৰিব। এয়া চাওক কি ধুনীয়া এল্টো, আৰু এখন হৈছে আপোনালোকৰ এল্টো AS01 BK 2478, ধুনীয়া কণ্ডিশ্যন। আপোনালোকে যদি ল'মকৈ যদি ভাবি আছে তেতিয়াহ'লে আপোনালোকে ইয়ালৈ আহিব পাৰে আৰু ধুনীয়া আপোনালোকৰ মন পচন্দৰ গাড়ীখন লৈ যাব পাৰে। চাবলৈ পাৰিব। এইখন হৈছে আপোনালোকৰ গ্ৰেণ্ড ভেটেৰা, বঢ়িয়া গাড়ী। আৰু এইখন হৈছে গ্ৰেণ্ড ভেটেৰা হয়, এইখনো বগা কালাৰ হয়, বঢ়িয়া হোৱাইট কালাৰ। আৰু এইখন হৈছে আপোনালোকৰ ফ্ৰনেক্স। বৰ্তমান এইখন আপোনাৰ বহুত চলিছে মাৰ্কেটত। আৰু এই দুখন হৈছে ব্ৰেজা, ব্লেক কালাৰ, ধুনীয়া লাগিছে কালাৰটো। আৰু এইখন এখন ব্ৰেজা, এইখন ব্ৰেজা। এইখন হৈছে আপোনাৰ ইগনিছ। আৰু এইখন হৈছে আপোনাৰ বেলেনো, আৰু এইখন হৈছে আপোনাৰ ফ্ৰনেক্স। যদি আপোনালোকে নতুন গাড়ী যদি ল'মকৈ ভাবিছে তেতিয়াহ'লে নতুন গাড়ীও আপুনি ইয়াত আহিলে চাব পাৰিব। আৰু এইখন হৈছে আপোনাৰ এক্সপ্ৰেছো, এইখন এল্টো। আৰু এইখন হৈছে আপোনালোকৰ নতুনকৈ আহিছে ডিজায়াৰ, বহুত চলিছে বৰ্তমান এইখন। আৰু লুকটো চালিয়া লুক একদমৰে এইখন। আৰু এইখন গ্ৰেণ্ড ভেটেৰা। তেতিয়াহ'লে ধন্যবাদ সম্পূৰ্ণকৈ ভিডিঅ' চোৱাৰ বাবে। জয় আই অসম।